বন্ধুসকল, মুছলমানসকলে সন্তান বেছিকে জন্ম দিয়ে বুলি বহুতো ৰাজনৈতিক নেতাসকলে কৈ থাকে। আজি আমি সত্যটো যাচাই কৰিম যে আচলতে কি। সত্যটো যাচাই কৰিবলৈ হলে আমাৰ প্ৰথমে উদাহৰণ হিচাপে দুখন দেশ লাগিব। যদি আপুনি উদাহৰণ হিচাপে চাব বিচাৰে তেতিয়াহ'লে বহুতো দেশ আছে। বহুতো দেশৰ ভিতৰত মাত্ৰ আমি দুখন দেশক লৈ আলোচনা কৰিম আৰু উদাহৰণ হিচাপে চাম যে আচলতে মুছলমানসকলে কি সন্তান জন্ম বেছি দিয়ে নেকি। চব বন্ধুসকল, সৌদি আৰব আৰু বাংলাদেশ এই দুখন দেশ আপোনালোকে নিশ্চয় জানেই। এতিয়া বন্ধুসকল, আমাৰ প্ৰশ্নটো হয়, সৌদি আৰবতকৈ বাংলাদেশত কি মানুহ বেছি নেকি? সৌদি আৰবতকৈ বাংলাদেশ কি ভূমি হিচাপে বহুত বেছি ডাঙৰ নেকি? নহয়, সৌদি আৰবতকৈ বাংলাদেশ বহুত সৰু। আজি কিন্তু সত্যটো পোহৰলৈ আহিব, আপোনালোকে সত্যটো জানিব পাৰিব। প্ৰথম কথা এটা আপোনালোকক কৈ ল'ব বিচাৰো, কিন্তু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব, নহলে একোৱেই বুজিব নোৱাৰিব। চব বন্ধুসকল, বহুতে ভাবিব পাৰে সৌদি আৰব ইমান ডাঙৰ দেশ, তেন্তে বাংলাদেশত মানুহ বেছি কেনেকৈ হয়? আজি সহজকৈ এই সত্যটো আপোনালোকে বুজিব পাৰিব। চব বন্ধুসকল, বাংলাদেশত মানুহ আছে অনুমানিক 17 কোটিৰো বেছি মানুহ, আৰু সৌদি আৰবত প্ৰায় 4 কোটিৰ ওচৰত। এতিয়া আপোনালোকে হিচাপ নকৰক ক'ত 4 কোটি আৰু ক'ত 17 কোটি। মানে বাংলাদেশত সৌদি আৰবতকৈ বহু বেছি জনসংখ্যা আছে, বহু বেছি জনসংখ্যা। এতিয়া আমাৰ মনত প্ৰশ্নটো, তেতিয়াহ'লে মুছলিম দেশ, গতিকে কিয় এনেকুৱা? মুছলিম হিচাপেতো জনসংখ্যা বেছি থাকিব লাগিছিল সৌদি আৰবত। চব বন্ধুসকল, প্ৰথম কাৰণটো হৈছে ইতিহাস। এয়া কোনো ধৰ্ম নহয়, ইতিহাস। বাংলাদেশ অঞ্চল বহু শতাব্দীৰে পৰা নদী, কৃষি, উৰ্বৰ মাটি আৰু বসবাসৰ বাবে উপযোগী আছিল। সেয়ে বহুদিন ধৰি তাত বেছি মানুহ বসবাস কৰি আহিছে। এয়া হৈছে ইতিহাস। আনফালে সৌদি আৰবত বহু অঞ্চল মৰুভূমি, পানী কম, কৃষি কম, কঠিন জলবায়ু, সেয়ে আগতে তাত জনসংখ্যা কম আছিল। এয়া কিন্তু ইতিহাস। প্ৰথমটো কাৰণ গ'ল। দ্বিতীয়টো কাৰণ হৈছে ভূমি ব্যৱহাৰ। বাংলাদেশ সৰু দেশ হলেও বহু অঞ্চলত গাঁও, চহৰ, খেতি আৰু নদীৰ কাষে বসতি আছে। একো ঠাই ফাঁকা নাই বুলি ক'ব পাৰি। সৌদি আৰব ডাঙৰ দেশ হলেও বহু অংশ মৰুভূমি, য'ত মানুহ কম থাকে। মানুহ বেছিভাগ থাকে চহৰ আৰু উন্নত এলেকাত। সৌদি আৰবত তেনেকুৱা। দ্বিতীয়টো কাৰণ গ'ল। এতিয়া তৃতীয়টো কাৰণ আধুনিক উন্নয়ন। আজিৰ দিনত সৌদি আৰব ধনী দেশ, তেল আছে, আধুনিক চহৰ আছে, কিন্তু ধনী দেশ হলেও জনসংখ্যা বেছি হবই লাগে এনে কোনো কথা নাই। এনে নহয়, এয়া কোনো ধৰ্মৰ ভিত্তিত নহয়। এতিয়া বন্ধুসকল, অনেক ধনী দেশত জনসংখ্যা কম থাকে আৰু অনেক কম ধনী দেশত জনসংখ্যা বেছি থাকে। এয়াই হৈছে উদাহৰণ আৰু এয়াই হৈছে সত্য, এয়াই হৈছে ইতিহাস। শেষ কথা, দেশ ডাঙৰ মানেই মানুহ বেছি নহয়। মানুহৰ সংখ্যা নিৰ্ভৰ কৰে ইতিহাস, জলবায়ু, পানী, কৃষি, সমাজ আৰু বসবাসৰ সুযোগৰ ওপৰত। সৌদি আৰব ডাঙৰ হলেও বাংলাদেশত মানুহ বেছি থাকিবই। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে এটাকৈ শ্বেয়াৰ কৰি সমূহ ৰাইজলৈ ভিডিঅ'টো পঠিয়াই দিয়ক, যাতে মানুহে এই সত্যটো জানিব পাৰে যে আচলতে মুছলমান মানেই বেছিকে সন্তান জন্ম নিদিয়ে। কাৰণ কিছু ইতিহাস আছে আৰু কিছু পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিহে জন্ম বেছি হয়, আৰু কিছু ইতিহাস, কিছু পৰিস্থিতিৰ কাৰণে মুছলমান মানুহে সন্তান বেছিকৈ জন্ম দিয়ে। এয়াই হৈছে সত্য। কিন্তু মুছলমানক এনেই কিছুমান ৰাজনৈতিক দলে দোষাৰোপ কৰি লাভ নাই।